ফ্ৰেণ্ডছ, মই দীপিকাই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, মোৰো খবৰ ভাল। এতিয়া দিনৰ 12টাই বাজিছে। বলক তেন্তে ফ্ৰেণ্ড ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাম পটল আৰু আলুৰ এটা সাধাৰণ ৰেচিপি। পটল আৰু তৰকাৰী বুলিও ক'ব পাৰে চিম্পুলভাৱে। ইয়াত মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ, ৰহুনো নিদিওঁ, অকল সৰিয়হ, আদা আৰু ধনিয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি সেয়াই ব্যৱহাৰ কৰিম। মই পটলখিনি ভালদৰে এনেদৰে ৰুকি লৈছোঁ প্ৰথমতে, তাৰপিছত অলপ বাকলিবোৰ এৰাই সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এনেদৰে মই গোটেইবোৰ পটল কাটি ল'ম ফ্ৰেণ্ড। মই কেৰাহী এটা গৰম কৰি লৈছোঁ। তাত মই দি দিম এতিয়া মিঠাতেল অকণমান বেছিকৈ দি লৈছোঁ, যিহেতু মই পটল আৰু আলুখিনি আগতীয়াকৈ ভাজি ল'ম। তেল গৰম হৈ গৈছে, এতিয়া মই কাটি থৈ দিয়া পটলখিনি দি দিলোঁ। ইয়াত মই দিম এতিয়া নিমখ আৰু হালধি। এতিয়া মই এইখিনি ভালদৰে মিহলাই দিম। এইখিনি ভালদৰে মই 50% ভাজি ল'ম। এতিয়া পটলখিনি আগতীয়াকৈ ভাজি ল'লে ফ্ৰেণ্ড ইয়াৰ সোৱাদটো অলপ বেলেগ হৈ যায়, অলপ ভাল লাগে খাবলৈ। মোৰ ভজা হৈয়ে আহিছে ফ্ৰেণ্ড, বেছি নাভাজোঁ, এনেই অকণমান ভাজিলে হৈ যাব। এতিয়া মই এইখিনি প্লেট এখনত উঠাই লওঁ। এতিয়া মই ইয়াত আলুখিনিও দি দিম। আলুখিনিও মই এনেদৰে অলপমান ভাজি ল'ম ফ্ৰেণ্ড। আপোনালোকে কোনে কোনে এনেদৰে খাই পাইছে জনাবচোন। বহুত চিম্পুল আৰু টেষ্টি ৰেচিপি হয় এইটো। এতিয়া মোৰ আলুখিনি ভজা হৈ গৈছে ফ্ৰেণ্ড, প্লেট এখনত উলিয়াই লওঁ। এতিয়া মই এই তেলখিনিতে পাঁচফোৰণ দিম কেইটামান আৰু তেজপাত দিম 2টা। তেজপাতৰ গোন্ধটো ধুনীয়া লাগিব। ইয়াত মই পিঁয়াজ নহৰু একো নিদিওঁ, এইখিনি ভাজি ল'ম। এতিয়া মই ইয়াতে দিম আদা পিচি থৈ দিছিলোঁ আৰু সৰিয়হ। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম আৰু ইয়াত দিম হালধি গুড়ি, জিৰা গুড়ি আৰু জলকীয়াৰ গুড়ি। আধা চামুচ দিছোঁ, ধুনুও খাব পাৰে যাতে বেছি জ্বলা নহয়। আৰু মই এতিয়া ইয়াত দিম আধা চামুচ ধনিয়া গুড়ি। এইখিনি ভালদৰে ভাজি ল'ম। মই ইয়াত অকণমান পানী দি ল'ম, যিহেতু শুকান মছলা হয় যাতে জ্বলি নাযায়। অকণমান পানীৰে মই এতিয়া এইখিনি ভালদৰে ভাজি ল'ম ফ্ৰেণ্ড। ইমান ধুনীয়া গোন্ধ ওলাইছে পাঁচফোৰণ আৰু তেজপাতৰ কাৰণে।